নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যে আপোনালোকৰ গাঁৱত বা আপোনালোকৰ অঞ্চলত যেতিয়া নেকি সৰু সুৰা চুৰি হোৱা ঘটনাবিলাক যে হৈ থাকে, গাড়ী চুৰি, কিবা কিবি ঘৰত সোমাই চোৰে যে লুটপাট কৰে, ডকাইত কিবা কিবি, এইবিলাকৰ লগত যে আপোনালোকৰ ঘৰৰ ওচৰৰ যি থানাৰ পুলিচ যে জড়িত হৈ নাথাকে তাৰ কোনো মানেই নাথাকে। মই এনেকুৱা এটা ঘটনা লৈ আহিছোঁ, যিটো ঘটনা যদি মই আপোনালোকৰ আগত বিৱৰি ক'ম, আপোনালোকে শুনিলে আচৰিত হৈ যাব। সেই ঘটনাটো হৈছিল বাক্সা জিলাৰ কাৰুবাহাৰ উদিত চৌধুৰীৰ লগত। আৰু সেই কাৰুবাহাৰ থানাৰ যি IC অৰ্জুন দাস, তেখেতৰ চোৰৰ লগত যি মিতিৰালি, যদি আপোনালোকে শুনে আচৰিত পাব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। মই গোটেইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিম। যদি আপুনি চেনেলত নতুনকৈ আহি চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, এটা কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। বাক্সা জিলাৰ কাৰুবাহাৰ উদিত চৌধুৰী নামৰ এজন মানুহৰ লগত এটা দুৰ্ঘটনা হৈছিল। তেখেতৰ এখন ট্ৰেক্টৰ আছিল, নীলা ট্ৰেক্টৰ। সেই ট্ৰেক্টৰখন প্ৰতিদিনে তেখেতৰ পদূলিৰ সন্মুখতে ৰাখি থৈ দিয়ে। আৰু এদিন শুই উঠি দেখে ৰাতিপুৱা সময়তে ট্ৰেক্টৰখন নাই। তেখেতৰ মেথাই কাম নকৰা হৈ গ'ল, চিন্তাত পাৰ নোপোৱা হৈ গ'ল। ট্ৰেক্টৰখন সদায় একে জেগাতে থাকে, কিন্তু নোহোৱা হ'ল। কেনেকৈ নোহোৱা হ'ল? কোনোবাইতো নিব লাগিব। সন্দেহৰ আওতাত এজন চোৰলৈ ফোন কৰিলে, আৰু সেই চোৰজনক ফোন কৰি সুধিলে, মোৰ ট্ৰেক্টৰখন হেৰাইছে আৰু মোৰ ট্ৰেক্টৰখন উলিয়াই দে। আৰু তেনে কওঁতেই সেই চোৰজনৰ নাম হ'ল মেলা। ঠিক আছে, এই চোৰজনৰ নাম হ'ল মেলা। আৰু তেখেতে সেই উদিত চৌধুৰীয়ে সেই চোৰজনক ফোন কৰি কৈছে যে মোৰ ট্ৰেক্টৰখন চুৰি হ'ল, মোৰ ট্ৰেক্টৰখন উলিয়াই দিয়ে। তেতিয়া চোৰজনে কি কৈছে গম পায়নে? 50,000 টকা দে, তোৰ গাড়ীখন উলিয়াই দিম। তাৰপিছত কি ক'লে গম পায়নে? উদিত চৌধুৰীয়ে কৈছে যে মোৰ হাতত ইমান কেছ পইচা নাই, মোৰ ওচৰত অকল পইচা 5,000 টকা আছে। তেতিয়া কৈছে যে গুগল পে' কৰি দে, চোৰজনে কৈছে, আৰু মই 15 মিনিটৰ পিছত আপডেট দি আছোঁ। তাৰপিছতেই সেই উদিত চৌধুৰীয়ে ঘৰৰ ওচৰে যিখন থানা, কাৰুবাহাৰ থানাৰ IC অৰ্জুন দাসৰ ওচৰলৈ যায়। আৰু অৰ্জুন দাসে কয় যে ছাৰ, মোক এনেকৈ চোৰজনে পইচা বিচাৰিছে আৰু মই পইচা দিওঁ নে নিদিওঁ। তেতিয়া কৈছে, পুলিচে কৈছে, অৰ্জুন দাসে কৈছে যে দি দে, পইচা দি দে। ঠিক আছে, প্ৰথমতে বিচাৰিছিল 50,000 টকা, তাৰপিছত দিলে 5,000 টকা, গুগল পে' কৰি দি দিলে। আৰু 15 মিনিটৰ পিছত উদিত চৌধুৰীক এটা হোৱাটছএপত ফটো দিছে, আৰু ফোন কৰি জনাইছে যে ফটো এখন দিছোঁ, চাই লওক যে এইখন গাড়ী আপোনাৰ হয়নে নহয়। ফোনটো কটাৰ পিছত হোৱাটছএপটো খুলি চাইছে যে হয়, এইখন মোৰ গাড়ী। তাৰপিছত ফোন কৰি আকৌ জনাইছে যে চোৰে জনাইছে, সেই মেলা নামৰ চোৰটোৰে উদিত চৌধুৰীক, আপুনি পাঠশালাৰ ৰাস্তা দি ভূটানৰ ৰাস্তা দি আহি যাওক, আৰু গাড়ীখন তাতে ৰখাই থোৱা আছে। আৰু যিহেতুকে সেই উদিত চৌধুৰী আৰু IC অৰ্জুন দাসক লগত লৈ সেই গাড়ীখনৰ ওচৰলৈ গ'ল, কিন্তু পুলিচৰ গাড়ী সেইখিনি সময়ত লৈ যোৱা নাছিল। কিয় একো নাজানো। সেই উদিত চৌধুৰীয়ে 2,000 টকা ভাড়া দি এখন গাড়ী IC অৰ্জুন দাস আৰু উদিত চৌধুৰী গৈছিল সেই গাড়ীখনৰ ওচৰলৈ। আৰু সেইখিনি সময়তে যেতিয়া নেকি গাড়ীখনৰ ওচৰ পালেগৈ, সেইখিনি সময়ত উদিত চৌধুৰীয়ে ফোন কৰা নাছিল, আৰক্ষী বিষয়াজনে ফোন কৰিছে সেই চোৰলৈ, মেলা নামৰ চোৰটোলৈ। আৰু চোৰক ফোন কৰি সুধিছে, চাবি ক'ত থৈছ? ঠিক আছে, আপোনালোকে আচৰিত কথা, চাবি ক'ত থৈছে। কিন্তু সেই ফোনৰ নাম্বাৰটো কিন্তু উদিত চৌধুৰীয়ে সেই আৰক্ষীজনক দিয়াই নাছিল। গাড়ীখনৰ ওচৰ পায়, কিন্তু গাড়ীখনত চাবিটো নাছিল, চাবিটো বেলেগত বাকচত ভৰাই থোৱা আছিল। আৰু পুলিচজনে ফোন কৰি সুধিছে চোৰজনক, মেলা নামৰ চোৰটোক, যে চাবিটো ক'ত থলি? সেই IC অৰ্জুন দাসে। হাঁহি উঠা কথা। ঠিক আছে, চাবিটো পালে, আৰু সেই গাড়ীখনৰ লাইট ইমান কণ্ডিশ্যন ঠিক নাছিল, আৰু গাড়ীখন অলপ চলাই আহি তাৰে পাঠশালাৰ যি থানাত গাড়ীখন থৈ আহিলে, যে মই কাইলৈ দিনত আহি লৈ যামহি। আৰু সেই অৰ্জুন দাস নামৰ আৰক্ষীজনে কি কৈছে গম পায়নে উদিত চৌধুৰীক? যে গাড়ীখন তুমি CCTV থকা মানুহ এঘৰৰ চোতালত থৈ দিয়া, যিয়ে নেকি মোৰ নিৰীক্ষণত থাকিব, মই চাই থাকিম, মোৰ ওচৰত প্ৰমাণ থাকিব, এনেকৈ বুলি কৈছে। সেই ঘটনাটো হৈ গ'ল, ঘৰলৈ গুচি আহিলে ৰাতি। অৰ্জুন দাস থানালৈ গ'ল, আৰু উদিত চৌধুৰী নিজৰ ঘৰলৈ আহিল। তাৰ পিছদিনাখন আকৌ মাতিলে উদিত চৌধুৰীক আৰক্ষীয়ে, অৰ্জুন দাসে। মাতিছে কেলৈ আপোনালোকে গম পায়নে? তাত আছে চোৰ আছেহি,
আৰু যেতিয়া নেকি উদিত চৌধুৰীক মানে ঘনে প্ৰতি চোৰে ফোন কৰি কৈ আছে 50,000 টকাত মানে কথাটো হৈছিলে, আৰম্ভ হৈছিলে। 50,000 টকা দিলে প্ৰথমতে চোৰে কৈছিলে যে 50,000 যদি টকা দে গাড়ীখন উলিয়াই দিম। তো শেষত পইচা নাই বাবে উদিত চৌধুৰীয়ে 5,000 টকা দিম বুলি ক'লে আৰু 5,000 টকাত গাড়ীখন দিলে। কিন্তু এতিয়া ঘনে প্ৰতি চোৰে ফোন কৰি থাকে 45,000 টকাটো কেতিয়াকৈ দিব, 45,000 টকাটো কেতিয়াকৈ দিব। তাৰ এটা হাঁহি উঠা কথা হ'ল, তাৰ অলপ সময় পিছতে পুলিচেও ফোন কৰিব ধৰিলে উদিত চৌধুৰীক যে 45,000 টকাটো তই চোৰক দি দে। আৰু যেতিয়া নেকি সেই আকৌ মানে সেই কথাখিনিকে থানাত ক'বলৈ গৈ তেখেতে দেখে যে সেই যিটো মেলা নামৰ চোৰটো আৰু 4জন চোৰ সেই থানাতে আছিল। তাত মানে সিহঁতসকলৰ মানে কিবা আলোচনা হৈ আছিল। আৰু সেই আলোচনাৰ মৰ্মে কথাখিনি গম পোৱা গ'ল যে সেই 50,000 টকাৰটো কিছু অংশ সেই অৰ্জুন দাস নামৰ IC গৰাকীলৈ যায়, কিছু অংশ সেই চোৰে ৰাখে, কিছু অংশ অৰ্জুন দাসৰ ওপৰৰ ছিনিয়ৰ আৰক্ষীলৈ যায়। এইখিনি কথা তাত আলোচনা হৈছিল। কিন্তু সাংঘাতিক ধৰণে আৰক্ষীজনে সেই চোৰজনক গম পায়ো জানি বুজিও কিন্তু কোনো একশ্যন লোৱা নাছিল। এইটোহে চিন্তনীয় বিষয়। যিহেতুকে গাড়ীখন পালে, কিন্তু বাৰে প্ৰতি চোৰে আৰু আৰক্ষীয়ে ফোন কৰি ঘনে প্ৰতি আমনি কৰি থাকে সেই উদিত চৌধুৰীক যে 45,000 টকাটো কেতিয়াকৈ দিবি, আৰু যদি 45,000 টকাটো যদি নিদিয় গাড়ীখন কিন্তু তই চলাব নোৱাৰ। এনেকুৱা মানে অভিযোগ উঠাইছে সেই আৰক্ষী বিষয়াগৰাকীয়ে আৰু চোৰে লগ লাগি। চাওক, এই কথাখিনি শুনি আপোনালোকে কি ভাবিলে? এই কথাখিনি মনে সজা কথা কোৱা নাই। যিটো ঘটনা হৈছে, মোৰ ওচৰত নিউজো আছে। সেই বাক্সা জিলাৰ কাৰুবাহাৰ নামৰ উদিত চৌধুৰীৰ লগত হৈছে। তেখেতৰ যি ট্ৰেক্টৰখন সদায় পদূলিৰ মুখতে ৰাখি থোৱে, সেই ট্ৰেক্টৰখন মানে সেইদিনাখন নোহোৱা হৈ গৈছিল। আৰু নোহোৱা হওঁতে সেই সন্দেহৰ মানে এজন চোৰলৈ ফোন কৰিছিল, আৰু ফোন কৰোঁতে তেখেতে পইচা ডিমাণ্ড কৰিছিল 50,000 টকা। 50,000 টকা নাই বাবে 5,000 টকা দিম বুলি ক'লে, আৰু পইচা 5,000টো গুগল পে' কৰি দিবলৈ কৈছে। আৰু আৰক্ষী অধীক্ষকে কৈছে যে হয় দি দে। তাৰপিছত চোৰে হোৱাটছএপত ফটো দি 15 মিনিটত কৈছে যে গাড়ীখনৰ ফটোটো চাই ল হয়নে নহয়, আৰু হয় বুলি কৈছে। আৰু চোৰে মানে সেই উদিত চৌধুৰীক কৈছে যে কি পাঠশালাৰ ভূটানৰ ৰাস্তাইদি গাড়ীখন তাতে ৰখাই থোৱা আছে। আৰু কথাটো হাঁহি উঠা কথাটো কি হ'ল, পুলিচে সেইখিনি সময়ত ফোন কৰি সুধিছে যে চাবিটো ক'ত। আৰু আচৰিত কথা, পুলিচে চোৰজনক ফোন কৰি মেলা নামৰ চোৰটো সুধিছে যে কি চাবিটো ক'ত। চাবি লৈ গাড়ী লৈ আহিল। এই আন্ধাৰ হোৱাৰ বাবে সেই গাড়ীখন পাঠশালাৰ থানাতে থৈ আহিল। কিন্তু পুলিচে কৈছে যে সেই অৰ্জুন দাসে কৈছে যে গাড়ীখন কাৰোবাৰ ঘৰত থ'ব লাগিছিল, CCTV থকাৰ। সেই পাঠশালাৰ থানাতো CCTV নাছিল, মোৰ নিৰীক্ষণত থাকিব। আৰু যেতিয়া নেকি পিছদিনাখন গাড়ীখন ঘৰলৈ লৈ অনা হ'ল, তাৰপিছত যেতিয়া দুনাই উদিত চৌধুৰীক ফোন কৰি সেই চোৰে হাৰাশাস্তি কৰি আছে বা আৰক্ষীয়েও হাৰাশাস্তি কৰিছে, 45,000 টকাটো কেতিয়া দিবি, যদি নিদিয় তই গাড়ীখন তই চলাব নোৱাৰ। এনেকুৱা ধৰণৰ যদি কথাবিলাক ঘটে, আপুনি কি বিশ্বাস কৰিব? এটা কথা মন কৰিব, আপোনালোকৰ গাঁৱত বা অঞ্চলত যিয়ে নেকি চুৰিকাণ্ড, ৰেপ, ডকাইত, গুণ্ডা এইবিলাক যে হৈ থাকে, এই সকলোবিলাক গুণ্ডা চুৰিৰ লগত কিন্তু আপোনাৰ ঘৰৰ ওচৰৰ যিখন থানা, সিহঁতৰ লগত হাত থাকে আৰু সিহঁতসকলে পৰামৰ্শ দিয়ে। কিন্তু আপুনি চোৰটোক যদি ধৰি নিয়ে, বহু কম সময়ৰ ভিতৰতে, এদিন বা দুদিনৰ পিছতে কিন্তু চোৰটো জেললৈ নাযায়, সিহঁতে এৰি দিব। আকৌ ক'ব কি যা আমাক পইচা 2,000 দে, খাবলৈ দে, যা আকৌ কৰিবি, যা ভালকৈ কৰিবি দেই, ওচৰতেহে পঠিয়াব। কিন্তু এটা কথা স্পষ্ট, মই গম পালোঁ আজি আপোনালোকক বাতৰি সম্প্ৰচাৰ কৰি যে মই গম পালোঁ চোৰৰ আৰু পুলিচৰ সম্পূৰ্ণ মেটেৰিয়েলি আছে, সম্পূৰ্ণ জানে চোৰ কোন। যদি আপুনি কিবা এটা গাড়ী এখন যদি আপোনাৰ হেৰায়, আপুনি যদি থানালৈ লৈ যায়, থানাত যদি কেছ দিয়েগৈ, সেই পুলিচে গম পায়, আগতীয়াকৈ গম পায়। আপোনাক ক'লেই হ'ল মোৰ যে ছাৰ গাড়ী এখন হেৰাইছে, আমুক পালচাৰ, তামুকহে পুলিচে গম পাই যাব কোনটো এলেকাত হৈছে, ক'ত হৈছে, কিন্তু সুধিলে গম পাই যাব চোৰনো কোন। ইমানখিনি সিহঁতৰ ওচৰত তথ্য আছে। কিন্তু ইমানখিনি গম পায়ো কিন্তু পুলিচে একো ব্যৱস্থা নলয়। কিন্তু কিয় ব্যৱস্থা নলয়, এইটোহে কিন্তু লক্ষণীয় বিষয়। আৰু এনেকুৱা পুলিচক কি কৰিব লাগে আপোনালোকে নিজেই কওক। যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী অধীক্ষক GP সিঙে যি পদক্ষেপ লৈছে, মই মানি লৈছোঁ, ভালেই কৰিছে। কিন্তু ইমানখিনি হৈ থকাৰ পিছতো, ইমানখিনি যেতিয়া হৈ আছে, এই ঘটনাটোক আজিৰ ঘটনা নহয়, কালি যেতিয়া নেকি আৰক্ষী অধীক্ষক DGPয়ে কিছুমান নিয়ম নীতি বান্ধি দিছিল যে, মই আকৌ নকওঁগৈ কথাখিনি, যে এনেকুৱা যদি নিয়ম উলংঘা কৰে আৰক্ষী বিষয়াসকলৰ যাব চাকৰি। এই আৰক্ষী বিষয়াসকলৰ কি হ'ব? যিয়ে নেকি চোৰৰ লগতে হাত আছে, চোৰৰ সোঁহাত বাওঁ হাত, ঠিক আছে, চোৰে সিহঁতক কমিশ্যন দিয়ে। এইখিনি মানে ইমান ডাঙৰ আৰক্ষী বিষয়া নহয়, ইমান চোৰৰ মানে ডাঙৰ চোৰৰ
লিলিমাই নাই, ড্ৰাগছ নকল সোণ যদি পৰি যায়তো আৰু কথাই নাই, বনি যাব। যিহেতুকে সেই অৰ্জুন দাস, ঠিক আছে, কাৰুবাহাৰ থানাৰ যি অৰ্জুন দাস, তেখেতৰ বিহিত ব্যৱস্থা কি হ'ব, এইটোৱে কিন্তু লক্ষণীয় বিষয়। যিহেতুকে এনেকুৱা আৰক্ষী কোনো থকা দৰকাৰ নাই। মই ভাবিছোঁ যদি মোৰ এই ভিডিঅ'টো অৰ্জুন দাসে যদি চাই থাকে, মোক আপুনি ক্ষমা কৰিব, আপুনি ভুল কৰিছে। আপুনি আৰক্ষী হৈ সহায় কৰিব লাগে। আপুনি মোৰ ওপৰত যি একশ্যন নলয়, আপোনাৰ কথা আপুনি ল'ব পাৰে, ঠিক আছে। মই কিন্তু মাত মাতি আছোঁ আৰু মাত মাতি যাম। কিন্তু এনেকুৱা আৰক্ষীক অসমৰ আৰক্ষী অধীক্ষক DGP সিঙে তেখেতক বহিষ্কাৰ কৰিব লাগে। আৰু এনেকুৱা বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে, বহুত ল'ৰা ছোৱালী আছে, পাৰফেক্ট ল'ৰা আছে, যি মানে সেই চাকৰিৰ বাবে উপযোগী। পঢ়া শুনা অসমৰ বহুত ল'ৰা ছোৱালী আছে, আৰু অসমৰ মানুহে যে এই কামবিলাক বা চাকৰিবিলাক যে পায়, মই তাৰ কামনা কৰিছোঁ। কিন্তু যে বাহিৰৰ দেশৰ ল'ৰা ছোৱালী আহি যে আমাৰ অসমত সুবিধা নাপায় সেই চাকৰিৰ ক্ষেত্ৰত, কিন্তু এই কথাখিনি আপোনালোকে সজাগ হ'ব লাগিব। এটা কথা আপোনালোকে মন কৰিব, মই বহুত চাকৰি দেখিছোঁ, পাইছেও, কিন্তু বাহিৰৰ ল'ৰা ছোৱালীয়ে বেছিকৈ পায়। কিয় পায় সেইটো একো কথা নাজানো। মোৰ এটা বোধ হয়, যেতিয়া নেকি বাহিৰৰ ল'ৰা ছোৱালী আমাৰ ইয়াত অসমত চাকৰি পায়, এই যি আমাৰ মন্ত্ৰী বিধায়কবিলাক যে সিহঁতৰ লগত মানে সম্পৰ্ক থাকে, সিহঁতে যদি কিছুমান পইচা পাতি দি দিয়ে, ইয়াত মানে চাকৰিবিলাক ভৰাই দিয়ে। আৰু যিবিলাক মানুহে বাহিৰৰ ল'ৰা ছোৱালীয়ে যদি চাকৰি পায় নহয়, সেই বাহিৰৰ মানে ধনী মানুহবোৰৰ ল'ৰা ছোৱালী হয়, সেই ল'ৰা ছোৱালীবিলাক ইয়াত চাকৰি দি দিয়ে। বাকী মই ইমান ক'বলৈ নাযাওঁ, যিটো হৈছে দেখিছোঁ এইটোৱে ক'লোঁ। এতিয়া সেই অৰ্জুন দাসৰ ওপৰত কি বিহিত ব্যৱস্থা লয় তাৰে মানে আশা থাকিল। যদি তেখেত তেনেকুৱা নিচিনা মানে যদি আৰক্ষী বিষয়াক সেই চাকৰিৰ পৰা যদি বহিষ্কাৰ কৰি নিদিয়ে, কিন্তু এনেকুৱা হৈ থাকিব আৰু কোনো ভাল কাম তেখেতে নকৰে অনাগত সময়ত।